हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান মই আহিলো ঘৰলৈ মাৰ ঘৰলৈ আৰু এতিয়া গৈ আছো পথাৰলৈ তো ভাবিছো ব্লগ এটাকে বনাই দিও আশা কৰোঁ আপোনালোকে আমাৰ এই ব্লগটি আদৰি ল'ব বলকচোন এয়া মোৰ লগত আছে বুৱাৰী আজি দাৱনী তেনেকৈ নাই আমি দুজনীয়ে এয়া হাতত তামোল পাণ এজোৰ লৈ লৈছো দক্ষিণাৰ হৈতে লগত এয়া জেউৰা খুটি লগত আৰু বুৱাৰীয়ে কিবা কিবি হা সামগ্ৰী লৈছে কেনেদৰে আজি কিমানখিনি যাব পাৰো তাকে দেখাম আপোনালোকক বলক ফাইনেলি আমি পাই গলোহি আমাৰ পথাৰ এয়া চাওকচোন পুৰা পকি আপোনাৰ ধানবোৰ পৰি আছে বলক এতিয়া আৰম্ভ কৰোঁ এয়া চাওকচোন ধান গোটেই গৰুৱে খাই মেলি কেনেকুৱা কি কৰি থৈছে এইবোৰ দেখিছে নহয় ভিতৰে দেখি খুবেই বেয়া লগা এইফালৰখিনি ধুনীয়া ধান হৈছিলে এয়া সম্পূৰ্ণকৈ পুৰত হোৱাই নাই তথাপিও উপায় নাই ভাবিছোঁ দাই পেলাওঁ এইফালৰখিনিকে আজি জীৱনত প্ৰথমবাৰ আজি মই ধান দাম তো খুবেই এক্সাইটেড হৈ আছোঁ এয়া প্ৰথমবাৰ কৰিছোঁ খুব ভালো লাগিছে এয়া নতুন অনুভৱ হ'ব মোৰ বাবে এফালে তামোল পাণ আগবঢ়াই লোৱা হৈছে এয়া মায়ে আৰম্ভ কৰিছে ধান দাবলৈ মই এতিয়া এইফালে গাঁঠি দিম বোৱাৰীক টিউব হাতত এয়া হাতত এইদৰে টিউব পিন্ধি ল'লে মানে ধান দাওঁতে আপোনাৰ হাতখন নাকাটে তো সেইকাৰণে পিন্ধি লোৱা হয় এইটো আঙুলি এই টিউবৰ মাজেৰে এনেদৰে ভৰাই দিব লাগে এনেকৈ কৰিব লাগে এনেকৈ বান্ধি ল'ব লাগে এয়া এয়া মোৰ হাতত টিউব পিন্ধা হৈ গ'ল তো এতিয়া লাগি যাওঁ কামত ভালে সময় হ'ল ধান দোৱা তো এইটো পৰ্ব হৈছে আমাৰ চাহ খোৱাৰ পৰ্ব চব চাহ লৈ লৈছোঁ পুৰা একদম লাল চাহ 3 বাটি এফালে লৈ লৈছোঁ বিস্কুট ইয়াত আছে মিক্সাৰ পেকেট আৰু বাকী আৰু আছে আৰু এইফালে তামোল পাণৰ পৰা আদি কৰি সকলো এয়া চাওক পৰিৱেশটো তো এতিয়া চাহকণ খাই লওঁ এতিয়া বাজিছে 12 আৰু ভাবিছোঁ এতিয়া ৰবাব টেঙা অকণমান খাম তো এতিয়া আমাৰ এইটো পৰ্ব হ'ব ৰবাব টেঙা আৰু এইফালে ৰবাব টেঙা কটা চলি আছে আমাৰ স্পেচিয়েল গেষ্ট বুলিব আমাৰ পুৰবী
আৰু পতিদেৱ এয়া ৰবাব টেঙা কাটি আছে আৰু এইফালে স্পেচিয়েল গেষ্ট হয় মাতি অনা হৈছে ধান দাবলৈ কিন্তু ধান দাই এতিয়া জিৰাইছে আৰু এইফালেও স্পেচিয়েল গেষ্ট বুলিব পাৰি তাৰপিছত এইফালে আমাৰ বাইদেউসকলে অকণমান ৰেষ্ট লৈছে সৌফালে লাগি আছে কেনেকুৱা আছে টেঙা মজা মজা হৈছে এয়া চাওক এজনী আপোনাৰ তামুলী ফৰিং বুলি কয় আমি সৰুতে মাহঁতে ধৰি ধৰি আনে আমি খাইছিলোঁ তো এয়া তেনেই সৰু হয় ইয়াৰ কেইবাটাও ৰঙত পোৱা যায় আপোনাৰ সেউজীয়াৰ পৰা আদি কৰি বিভিন্ন কালাৰৰ হয় খাবলৈ ভাল লাগে মই খাই পাইছোঁ এয়া চাওক কিমান ধুনীয়া দেখিছে এইজনী এজনী এয়া চাওক এয়া কিমান ধুনীয়া বস্তু এটা দেখিছোঁ এইটো আপোনাৰ পখিলাৰ পলু হয় মানে পলুৰ লেটা হয় এইটোৰ পৰা আপোনাৰ পখিলা ওলাও অৱস্থাত আছে পুৰা পুৰত হৈ গৈছে চগেয়া আপোনাৰ পাখিও ওলাই আছে দেখিছে নহয় ইমান ধুনীয়া বেছি দিন নালাগে ইয়াৰ পৰা পখিলা ওলাই যাব এতিয়া আমাৰ ভাত খোৱা পৰ্ব চলিছে অলপমান দেৰি হ'ল বাকীবোৰে খাই ঘৰা ঘৰি গ'ল তো বাকী থাকিলোঁ আমি সেয়েহে এতিয়া খাবলৈ লৈছোঁ এভৰিৱান এইটো হৈছে আমাৰ ফান টাইম চ' সৰুতে প্ৰায় মাহঁতে এনেকুৱা নৰা লৈ লয় নৰাৰ পৰা আমাক পেপাৰ আৰু ছাতি বনাই দিয়ে ছাতিটো কেনেকৈ বনাইছিলে মই তাৰ প্ৰচেছটো পাহৰিলোঁ মোৰ নৰাটো অলপ চলপ মনত আছে তো তাকে মই ট্ৰাই কৰিব লৈছোঁ ব'লকচোন আপোনালোককো দেখাম কেনেদৰে বনাওঁ আচলতে এনেকুৱা নৰা পেপা বনাবৰ বাবে নৰাবোৰ আপোনাক অলপমান ডাঙৰ আৰু শকত লাগে তো মই কেইডালমান বাছি লৈছোঁ ইয়াতকৈ যদি ডাঙৰ হয় বেছি ভাল আপুনি নৰাডাল এনেকৈ ল'ব এনেদৰে এৰাই ল'ব এয়া এইটো পাৰ্ট ল'ব লাগে দেই এইটো পাৰ্ট তো এতিয়া এইটো গাঁঠিটোৰ ওপৰত এনেদৰে কাটি ল'ব এয়া চাওক মই এইদৰে কাটি লৈছোঁ এতিয়া আপোনাৰ ইমানটো চাইজত চাওক এইদৰে মই কাটি লৈছোঁ আৰু এতিয়া এই বস্তুটো এই আগডোখৰত এনেকৈ কৰিব লাগে এয়া দেখিছে নহয় এনেকৈ কৰি এনেকৈ এডাল দীঘল নৰা ল'ব শুকান নৰা লৈ মেলি এইদৰে ভৰাই ইয়াৰ ভিতৰত আঁহ থাকে যিখিনি আঁতৰাব লাগে এনেদৰে উলিয়াই সুমিয়াই কৰি দিব চাওক এইটো পূৰা খালী হৈ গ'ল তো এতিয়া এই বস্তুটো এনেদৰে কৰিব লাগে অলপ এনেদৰে কৰি ল'ব পকাই ল'ব তাৰপিছত এইটো এনেদৰে যেতিয়া হ'ব এয়া চাওক আকৌ দেখাই দিছোঁ মই এনেদৰে এডাল ভৰাব শুকান নৰা যাতে এইটো বাটটো আপোনাৰ ফ্ৰী হৈ যায় এয়া এনেদৰে এতিয়া মই এইটো বজাই দেখুৱাম এইটো হৈছে পেপা যিটো আমাক প্ৰায় সৰুতে মাহঁতে বনাই দিছিলে এইদৰে আৰু আমি পুৰা খুব ৰং মনেৰে বজাই মেলি ফূৰ্তি কৰিছিলোঁ হয়তো আপোনালোকৰ বহুতৰ অতীতৰ স্মৃতি জাগিছে ল'ৰালি কালৰ স্মৃতি আপোনালোকৰ হয়তো চকুৰ আগত ভাহি আহিছে মোৰ যিদৰে ভাহি আহিছিল মই যিটো আপোনালোকক দেখুৱালোঁ পেপাটো বনাই আশা কৰোঁ আপোনালোকে যিবোৰে নাজানে এনেদৰে এবাৰ পেপাটো বনাব এতিয়া আমাৰ ইমানখিনি ধান দোৱা হৈ গ'ল তো মই এতিয়া লেচেৰি বুটলি আছোঁ মুখৰো অৱস্থা নাই আপোনালোকে দেখিছে তো যাম আৰু এতিয়া ঘৰলৈ এয়া এফালেও বোৱাৰীয়ে লেচেৰি বুটলাত মগ্ন ময়ো বুটলি আছোঁ ফাইনেলি ওলালোঁ পথাৰৰ পৰা আৰু এতিয়া ঘৰ অভিমুখে গৈ আছোঁ এয়া লগত আছে সা সৰঞ্জাম
আশা কৰোঁ আপোনালোকে আমাৰ এই ভ্লগটি চাই খুবেই ভাল পালে। যদি আমাৰ এই ব্লগটি চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে আমাৰ এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰোপৰি যদি আপোনালোকে আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰ আহিছে তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তে আমি দি থকা প্ৰতিটো ভিডিঅ' আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাবলৈ পায়। ধন্যবাদ। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনালোঁ।